হে দোস্ত, কি খবৰ? বহুত দিনৰ মূৰত আজি ব্লগ এটা বনাওঁ বুলি ভাবিলোঁ। মই আছোঁ জেগাত, ইয়াতে হ'ব কিবা হ'ব, মই ভালকৈ দেখুৱাম। তাৰপিছত এই ৰাতিপুৱাৰ সময়ত এয়া ভাগৱত উলিওৱাৰ সময়ত ভাগৱত উলিয়াই অনা হৈছে নামঘৰৰ পৰা। দুয়োখন ভাগৱত নামঘৰত থোৱা হৈছিল। দুয়োখন ভাগৱতে উলিয়াই অনা হ'ল। ভাগৱত থোৱা হ'ল।
কাৰণ আমি সতী সন্তানক সেই পথটো দেখুৱাই দিয়াই নাই। ভাবিছো নহয়। তাৰপিছত আকৌ কি কৈছে? প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভ হল মুখে লোক শ্ৰীৰাম কৃষ্ণ ভাৰতে মনুষ্য কায় লোভিয়া বঞ্চিত হৈ দুই সত্যম পৰম ধীমহি সত্যৰ সদায় জয় সত্যম শিৱম সুন্দৰম সত্য এটাই সত্য কেতিয়াও দুটা হ'ব নোৱাৰে আমি হৈছো আপোনালোকৰ হোৱা নাই এইবিলাক আপোনালোকে ধৰি নল'ব মানে নাহি সকলোকে কেনেকে কৈছে যদি আমাৰ বিলাক আহুতি প্ৰভুন্দৰী এয়া হৈছে ডাঙৰ মামা আৰু আমাৰ ডাঙৰ জেঠাই। এইফালে ভাত খাব। এয়া ভাত বনাই আছে। এইফালে সকলোৱে প্ৰসাদৰ যোগাৰ কৰি আছে। আপুনি কি কৰি আছে বাইদেউ? এজন ভাল মানুহ হ'বলৈ কিমান বছৰ আৱশ্যক? ভাল মানুহ হ'বলৈ কিমান বছৰ আৱশ্যক? বোলে ওলাইটো জীৱন লাগিব। হয়তো মৃত্যুৰ আগতে মোৰ কৰ্ম বেয়া হৈ যাব পাৰে। ওলাইটো জীৱন চেষ্টা কৰিব লাগিব এজন ভাল মানুহ হ'বলৈ। এবাৰ কি হৈছে? তই কৈছ একোকে নাখাওঁ। ভগৱন্তই যদি তোৰ খাবলগীয়া আছে তই খাবই লাগিব। তই কোনো পলাই আনিব নোৱাৰিবি। ঠিক আছে মই খাবই লাগিব। এইটোকে মই নাখাওঁ। খুব ধুনীয়াকে মাছ মাংস দি বনাই এই ভাতৰ ব্ৰহ্মাণ্ডৰ হৈলে
মোৰ নাম এইটো নম্বৰ মুদুল কথা অধিকাৰী দেখি বাইদেউ কওকচোন আপোনাৰ এতিয়া কেনেকুৱা মানে অনুভৱটো ভালকে কওক ভালকে কওক হয় খিনিৰ মাজত এই আকৌ ডাঙৰ মহা আপোনাৰ খবৰ খাতি ভাল নহয় মহা এতিয়া আপোনাৰ অনুভৱটো কওকচোন কেনে মোৰ দলটো সঁচাকৈ ভাল লাগিছে আৰু ভাগৱত ভক্তসকলৰ পৰাই মই সুখী হৈছোঁ আৰু ব্যস্তকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইজনী হৈছে আমাৰ সৰু মাহী এইফালে চোৱা হয় কাম কৰি কৰি পূৰা চকু সোমাই গৈছেগৈ গাঁতত খাবলৈও পোৱা নাই একেদিন ভালকৈ খোৱা বোৱা হোৱা নাই হয় ভকত কেনেকৈ শুশ্ৰূষা কৰিছে হয় প্রাচীন মোহর কি মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পালে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগত